কুৱেশ্যন নম্বৰ 1 কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল কুৱেশ্যন নম্বৰ 2 কোনগৰাকী ব্যক্তি ভাৰতৰ মিছাইল মেন ৰূপে জনাজাত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি এপিজে আব্দুল কালাম কুৱেশ্যন নম্বৰ 3 নিম্নলিখিত সমূহৰ কোনটো কম্পিউটাৰ ষ্ট'ৰেজ বা মেমৰিৰ সৰ্ববৃহৎ একক ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি টেৰাবাইট কুৱেশ্যন নম্বৰ 4 নিম্নলিখিত কোনবিধ পক্ষীয়ে গছৰ খুৰুঙাত বাস সাজে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ধনেশ কুৱেশ্যন নম্বৰ 5 নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ঢেকীয়াপতীয়া বাঘ কুৱেশ্যন নম্বৰ 6 ৰাজতৰংগিনীৰ ৰচয়িতা কোন ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি কালহান কুৱেশ্যন নম্বৰ 7 নিম্নলিখিত সমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি হাবল স্পেচ টেলিস্কোপ কুৱেশ্যন নম্বৰ 8 শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু কাৰ মাজত সংগঠিত হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ৰামসিংহ কুৱেশ্যন নম্বৰ 9 ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ লালকিল্লা কুৱেশ্যন নম্বৰ 10 জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক কি আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ অনামিকা কুৱেশ্যন নম্বৰ 11 লোটাছ টেম্পল ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি নতুন দিল্লী কুৱেশ্যন নম্বৰ 12 নিম্নলিখিত সমূহৰ ভিতৰত কম্পিউটাৰৰ এটা আউটপুট সঁজুলি কোনটো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি স্পীকাৰ কুৱেশ্যন নম্বৰ 13 নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি আৰাৱলী পৰ্বতমালা কুৱেশ্যন নম্বৰ 14 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন কোনখন চহৰত আয়োজিত হ'ব ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ পেৰিছ কুৱেশ্যন নম্বৰ 15 মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ফিলিপাইনছ কুৱেশ্যন নম্বৰ 16 পূৰ্ণবয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰ কিমান ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 36.1 ডিগ্ৰী চেলচিয়াছ টু 37.1 ডিগ্ৰী চেলচিয়াছ কুৱেশ্যন নম্বৰ 17 নিম্নলিখিত কোনটো জ্যামিতিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি পঞ্চভুজ কুৱেশ্যন নম্বৰ 18 অলিম্পিকৰ সাঁতোৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ব্ৰেক ষ্ট্ৰোক কুৱেশ্যন নম্বৰ 19 নিম্নলিখিত কোনখন নদী ভাৰতৰ সবাতোতকৈ দক্ষিণত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ কাবেৰী কুৱেশ্যন নম্বৰ 20 কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি পাত কুৱেশ্যন নম্বৰ 21 বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি শুক্লধ্বজ কুৱেশ্যন নম্বৰ 22 টুচু পূজা কোন জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি অসমৰ চাহ জনজাতিৰ কুৱেশ্যন নম্বৰ 23 নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা কাৰ্য প্ৰাধান্যতাৰে চৰ্চা কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি মাজুলী কুৱেশ্যন নম্বৰ 24 যি বিপৰীত শক্তি দুটাৰ মাজত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল সেই শক্তি দুটাক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ এক্সিছ আৰু এলাইড কুৱেশ্যন নম্বৰ 25 কোন স্থানত শেহতীয়াকৈ এক গুৰুতৰ তৈলক্ষেত্ৰ দুৰ্ঘটনা সংঘটিত হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি বাগজান কুৱেশ্যন নম্বৰ 26 ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তি স্থল অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি মণিপুৰ কুৱেশ্যন নম্বৰ 27
হাইদাংগীত নিম্নলিখিত কোন সম্প্ৰদায়ৰ সৈতে জড়িত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সোণোৱাল কছাৰী কুৱেশ্যন নম্বৰ 28 অসমৰ আশাৰাকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি টেৰাকোটা কুৱেশ্যন নম্বৰ 29 পকি কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা কুৱেশ্যন নম্বৰ 30 নিম্নলিখিত সমূহৰ কোনটো শিৱসাগৰত অৱস্থিত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰংঘৰ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে